हेलो गाइज गुड मर्निंग আপোনালোক সকলোৰে খবৰ কেনেকুৱা আৰু আমাৰ খবৰ ভালে আৰু আপোনালোক সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আৰু আপোনালোক এইকেইদিন চাগে সকলোৱে পিঠা বনাত ব্যস্ত হৈ আছে আৰু মই ভাবিছো অলপ পিঠা বনাম কিন্তু এইকেইদিন বতৰটো ইমানে বেয়া ইমানে কুঁৱলী পৰিছে তিলখিনি তিয়াই থৈছিলো কিন্তু মানে ৰ'দৰ জহত মানে বেয়া হৈ গৈছে আৰু কালি ৰাতি তিলখিনি ভাজি পেলালো আৰু আজি ভাবিছো আজিৰ পৰা পিঠা বনাম কিন্তু তাৰ আগতে ভাবিছো আমাৰ বাৰীত অলপ টেঙামৰা আছিলে টেঙামৰাখিনি জেলি বনাও আৰু আপোনালোকৰ লগত ভিডিওটো শেয়াৰ কৰো আৰু টেঙামৰা জেলিখিনি মানে ৰুটি বা পুৰি লগত খাবলৈ বিৰাট টেষ্টি হয় আৰু ল'ৰা দুটাই খাইও ভাল পায় টিফিনত দিলেও সিহঁতি খায় সেয়েহে ভাবিলো টেঙামৰা জেলিখিনি বনাও আৰু ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু আপোনালোকে মোৰ ভিডিওটো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব এয়া মই টেঙামৰাখিনি বাৰীৰ পৰা ছিঙি লৈছো আৰু এয়া ধুনিয়াকে ধুই পেলাই খৰাহি এটা লৈছো আৰু এতিয়া মই প্ৰেসাৰ কুকাৰ এটা দিম দি পেলাই অলপ টাইম সিজাব লাগিব কমে আধা ঘণ্টামান সিজাব লাগিব কুকাৰটোত অলপ পানী লৈ লম আৰু পানীখিনি লোৱাৰ পাছত কুকাৰটোত এই টেঙামৰাখিনি উতলাব লাগিব উতলাৰ পাছত এই গুটিখিনি এক্সট্ৰা হৈ যাব আৰু ইয়াৰ বাকলিখিনি এক্সট্ৰা হৈ যাব আৰু মই এটা পাত্ৰতে টেঙামৰাখিনি বাকি লৈছো আৰু ইয়াৰ গুটিখিনি যেহেতু বেলেগকৈ ৰাখিব লাগিব আৰু এখন চেকনি লৈছো চেকনিখন লৈ এনেদৰে এখন হেতা দি টেঙামৰাখিনি ইয়াত দি এনেকৈ চেকি দিছো এয়া আপোনালোকে দেখিছে আৰু এনেকৈ কৰিবচোন এনেকুৱা এখন চালনীত ললে মানে সোনকালে ৰসখিনি পৰি যায় আৰু এয়া চাওক গুটিখিনি কেনেকৈ এটা এটাকৈ ওলাই গৈছে আৰু এইখিনি ৰস মোৰ হৈ ওলালে আৰু এতিয়া মই আকৌ এইখিনি ৰস এটা পাত্ৰত লৈ গৰম কৰিম আৰু এইখিনি টেঙামৰাৰ গুটিখিনি যিখিনি পেলাবলগীয়া আৰু এইখিনি মই এখন কাঁহীত এনেকৈ থৈ দিছো আৰু পেলাই দিম পাছত আৰু তাৰ পাছত যিখিনি ৰস ওলালে সেই ৰসখিনি আকৌ মই কুকাৰটোত লৈছো আৰু কুকাৰটো লৈ পেলাই ইয়া চাওক এখন হেতা দি ইয়াৰ যিখিনি ফেন ওলাই আৰু সেই ফেনখিনি কাটি পেলাই দিছো যেহেতু ইয়াৰ ফেনখিনি কাটি দিলে আৰু ইয়াৰ টেঙামৰা জেলিখিনি সফা হয় আৰু হেহে ওপৰৰ ফেন যিখিনি আছে সেই ফেনখিনি মই এনেদৰে হেতাখনে কাঢ়ি পেলাই দিছো তেতিয়া টেঙামৰা জেলিখিনি সফা হৈ পৰে আৰু ইয়াত সোৱাদ অনুসৰি মই দিম চেনি আৰু ইলাচি গুড়ি দিম আৰু দিম ভিনেগাৰ এয়া ভিনেগাৰ মই 2 চামুচ দিছো আৰু আপোনালোক সকলোৱে জানে যে জেলি বা আচাৰত ভিনেগাৰ দিলে বস্তুখিনি ভেকুৰি নাযায় আৰু এয়া মই আৰু 1 চামুচ দি দিছো ভিনেগাৰ আৰু এই জেলিখিনি পুৰা উতলিবলৈ দিছো গেছটো অলপ বঢ়াই দিব লাগিব আৰু উতলি লাষ্টত অলপমানহে থাকেগে আৰু এয়া চাওক উতলি গৈছে এয়া জেলিখিনি পুৰা উতলিছে আৰু উতলি লাষ্টত অলপমানহে থাকিবগে আৰু এয়া চাওক আৰু এতিয়া মই গেছটো অলপ কমাই দিম যেহেতু গেছটো অলপ বঢ়াই দিছিলো বঢ়াই দিয়াৰ বাবে বেছিকৈ উতলিছিলে আৰু এয়া গেছটো কমাই দিয়াৰ পাছত আৰু অলপ থুপথুপিয়া নিচিনা হৈ পৰিব আৰু ইয়াৰ জেলিখিনি হৈছে নাই চাবৰ বাবে মই এনেদৰে এটা বাটিত পানী লৈ লৈছো আৰু পানীখিনি লোৱাৰ পাছত জেলি অলপ তাত দি দিলে যদি জেলিখিনি ৰৈ যায় তেতিয়াহলে গম পাম যে জেলিখিনি হৈছে আৰু ইয়াৰ পাছত জেলিখিনি নমাই এনেদৰে ষ্টিলৰ পাত্ৰ এটাত লৈ লম আৰু যেহেতু নমাই পেলাই যদি কাঁচৰ পাত্ৰত থওঁ তেতিয়া কাঁচৰ পাত্ৰটো ফাটি যাব সেয়েহে প্ৰথমতে ষ্টিলৰ পাত্ৰটোত এনেদৰে থৈ লৈছো আৰু লোৱাৰ পাছত অলপ ঠাণ্ডা হোৱাৰ পাছতহে মই বটলটোত ভৰাই দিম এতিয়া মই জেলিখিনি এনেদৰে কাঁচৰ পাত্ৰটোত ভৰাই লৈছো আৰু মোৰ এয়া চাওক জেলি ৰেডি হৈ গ'ল এনেদৰে টেঙামৰা জেলিখিনি পুৰি বা ৰুটিৰ লগত খাব পাৰিব আৰু আপোনালোকে মোৰ ভিডিওটো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই